হাই ফ্ৰেণ্ডছ, কি খবৰ কৰা? আশা কৰি সকলো খবৰ লগতে আমাৰ ভাল। আজি ইয়াত ড্ৰেছ পাতি দেখিতো গম পাইছে চাগে, কলৈ যাব ওলাইছোঁ। সাধাৰণতে এনেকুৱা ড্ৰেছ আচলতে কিবা অনুষ্ঠানলৈ যোৱা হয়। আচলতে আমাৰ খুৰাহঁতৰ ঘৰত আছে আজি ভাগৱত পাঠ, তো তালৈকে গৈ আছোঁ। এতিয়া ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকুৱা কি হয়। তো ব'লক আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পালোঁ, এয়া ভকত ৰৈ আছে আৰু আচলতে বহুত মানুহ থকাৰ কাৰণে আমি পিছপিনে যাব লগা হৈছে। তো